মৰ্নিং গাইজ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? মোৰো ভাল, আপোনালোকৰ চাগে সকলোৰে নিশ্চয় ভাল। মই আপোনালোকৰ লগত এটা আজি বহুত ডাঙৰ কথা শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ। মই নিশ্চয় শ্বেয়াৰ কৰিম, আগলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। এতিয়া গৈ থাকোঁ অলপ। এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তাৰ কাৰণে অলপ নিজৰ আয়োজন একদম পূজাৰ আয়োজন চাওক, মজা নিমাৰি হয়। পূজাৰ শুভেচ্ছা জনালোঁ। খাবলৈ দিছে, খাবলৈ মানে পূজা ধুনীয়া সজাইছে ন? ভাল লাগছে। ৰুদ্ৰাক্ষণ একদম মজা সজাইছে। তোমাক আনবা নৰা একে আল্লি শেষ বৰবাদ মই। পুৰা বম পূজাৰ আয়োজন, ৰাতি দেখাম আপোনালোকক। এনে একবাৰ দেখালোঁ ৰুদ্ৰাক্ষৰ নতুন ৰূপ। চাই লওক, ৰুদ্ৰাক্ষ আহিছোঁ, চাওঁ কি পাওঁ, কিবা কিনিব পাৰে নেকি, অপাত হয় নে নহয় চাওঁ। ধুনীয়া চলি আছে। হা আমাৰ কলি ভাই ইয়াতে যে ৰুমবিলাক যে আছে, মানুহ চানুহ আকৌ নোসোমায়, ইয়াতে চলে কেনেকৈ সেইটো ভাবি আছোঁ। বিক্ৰী চিক্ৰী একো নহয়, ইয়াতে চলি আছে কেনেকৈ সেইটো ভাবি আছোঁ। ধুনীয়া বনাইছে দুৰ্গা পূজা উপলক্ষে, মজা। তাকে প্লেনিং কৰিব লাগিব, এনেকৈ বাচ্ছা চাচ্ছা হ'লে লৈ আহিব লাগিব আমি। আমাৰ ই ফটো উঠি উঠি পাগলা হৈ আছে, ই আমাৰ পাগলা হয়। ফটো মাৰি থকা নাই দে, কৰম জৰা ভাগি একদম ওপৰটো চাওক, যা এইটো চাওক, এইটো গ'ল। ট্ৰেইন এখন, মই ভাল ড্ৰাইভিং কৰি আছে কিন্তু মাইনাতে। মজা হৈছে ৰুদ্ৰাক্ষণ। কৰি ৰুদ্ৰাক্ষ চোৱা পূৰা হৈ গ'ল। এতিয়া অলপ বাহিৰত যাওঁ, চাওক বঢ়িয়া সজাইছে। যদি আপুনি ৰুদ্ৰাক্ষণ দেখা নাই কিছুমানে, আৰু যদি যিবিলাক দেখিছে দেখিছে, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই এণ্ড হেপ্পী পূজা গাইজ।